এখন গাঁৱত এজন মাছমৰীয়া আছিল। তেওঁ মাছ মাৰিয়ে জীৱন যাপন কৰিছিল। তেওঁ সদায় মাছ মাৰিবলৈ যায় আৰু মাছ মাৰি তেওঁ ঘৰখনত পোহ পালন দিয়ে। এনেতে সি এদিন মাছ মাৰিবলৈ গৈ থাকিল। আজি জালখন ইমান গধুৰ হৈছে যে জালি ডাঙৰ মাছ লাগিছে ন? ভালেই হ'ল দিয়া। ককাইদেউ, আপুনি ক'লৈ যায়? বহুদিন হ'ল আপোনাক দেখাই নাছিলোঁ। আজি বহুত দিন হ'ল আপোনাক দেখা পালোঁ। তুমি ক'ত গৈছিলা? ইমান দিন হ'ল সঁচাকৈ দেই, তোমাক দেখাই নাছিলোঁ। ভালে আছে ন? এয়া হাতত তুমি কি লৈ আনিছা? মাছ আনিছিলোঁ। কুকুৰটোৱে গম পাইছিল আৰু বহুতে গম পাইছিল যে মনাৰ ভিতৰত নিশ্চয় মাছৰ বাবে অন্য বেলেগ জন্তুহে আছে। তুমি ক'ত আছা? মাছখিনি তাত আছে, তুমি লৈ আহা, মই এফালৰ পৰা আহোঁ ৰ'বা। খাই পেলালে। আনফালে ঘৈণীয়েকে মাছ বনাবৰ কাৰণে জুই ধৰিলে আৰু মাছ বনাম বুলি সাজু হ'ল আৰু ভাবিলে যে আজি ডাঙৰ মাছ আনিছে, আজি ভালকৈ বনাম। আনফালে গৰুটো মাছটো খাই পেলালে। মোৰ গৰুটো আৰু কুকুৰটো ক'ত? আৰে মাছটোৱে চাগে খাই পেলালে। এতিয়া দেখোন মোৰ ফালে আহি আছে। মাৰ ভয় লাগি গৈছে। কি কৰোঁ এতিয়া? তাৰপিছত তাৰ মূৰ্ছা গ'ল আৰু চিঞৰিবলৈ ধৰিলে, মোক বচোৱা, চিঞৰি আছে। আনফালে মাছমৰীয়াই ঠাকুৰখন ঠাৰ কৰিবলৈ আহিছিল আৰু হঠাৎ শুনিবলৈ পালে যে ঘৈণীয়েকে চিঞৰি আছে। এইটোতো তাইৰ মাত হয়, কিয় এনেকৈ চিঞৰি আছে? আন দিনটো এনেকৈ কেতিয়াও নিচিঞৰে। নিশ্চয় কিবা অঘটন ঘটিছে। মই চাই আহোঁ ব'লা।
তাৰ পিছত মাছমৰীয়াজন আহিলে আৰু দেখিলে যে ঘৈণীয়েক মূৰ্ছা যাই আছে। তোমাৰ কি হৈছে? তুমি কিয় এনেকৈ শুই আছা? তাৰ পিছত মাছমৰীয়াটোৱে এখন দাপোন আনিলে আৰু মাছটোৰ পিনে কৰি দিলে। তেতিয়া মাছটো হঠাৎ নোহোৱা হৈ গ'ল। আৰু মাছমৰীয়াজন ঘৈণীয়েকৰ ওচৰলৈ আগবাঢ়ি আহিল আৰু তুমি উঠা, তুমি উঠা, তুমি উঠা, তুমি উঠা, এয়া কি হ'ল তোমাৰ? তুমি উঠা, তুমি উঠা, এয়া কি হ'ল তোমাৰ? তুমি উঠা। তুমি দুখ নকৰিবা, ভগৱানে যে তোমাক বচাইছে সেয়া মোৰ কাৰণে বহুত লাভৱান। তুমি অলপো দুখ নকৰিবা, এয়া ভগৱানে আমাৰ লীলা চালে। তাৰ পিছত ঘৈণীয়েকে ক'লে, এইটো মাছ নাছিল জানা, এইটো নিশ্চয় যাদুকৰী কিবা বেলেগ জন্তুহে আছিল। আমাৰ গৰুটো আৰু কুকুৰটোৱে মাছটোৱে খাই পেলাইছিল। আৰু মাছটো মোৰ ফালে আহিছিল, তেতিয়া মোৰ মূৰ্ছা গৈছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপুনি যদি আমাৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।